আহকচোন এতিয়া আমি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে অনুমান কৰকচোন বাৰু আজি আমি ক'ত গৈ আছোঁ। আজি আমি গৈ আছোঁ বৰভেটি নামঘৰ চাবলৈ। আজি আমি আহিছিলোঁ সৰ্বোদয় কলেজ আৰু এতিয়া তাৰ পৰা আমি বৰভেটিলৈ আহিছোঁ। আজি আমাৰ মা পৰীক্ষা আছিলে, সেইবাবে আমি আজি সৰ্বোদয় কলেজ আহিছিলোঁ। আৰু এই আমি পাইছোঁহি প্ৰথমখন গেট। এই গেটখনৰ তলেদি এতিয়া আমি সোমাই যাম। ইয়াৰ পৰা নামঘৰলৈ বেছি দূৰ নহয়। যোৰহাট চহৰৰ পৰা 10-12 কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত বৰভেটি অৱস্থিত। দিল্লী পাব্লিক স্কুলৰ পৰা 1.5 কিলোমিটাৰ মান আঁতৰত বৰভেটি অৱস্থিত। এইখন মালৌপথাৰৰ জাতীয় বিদ্যালয়। 1768 খ্ৰীষ্টাব্দত বৰভেটি স্থাপন কৰা হৈছিল। এই বৰভেটি আহোম স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালত মায়ামৰা সত্ৰাধিকাৰ অষ্টভুজ গোসাঁইৰ দিনতে তেওঁৰ পুত্ৰ সপ্তভুজে অসমৰ চুকে কোণে সিঁচৰিত হৈ থকা শিষ্যসকলৰ মাটি আনি গাইপতি 21 চপৰাকৈ মাটি দি মালৌপথাৰৰ দ ঠাইত ভেটি বন্ধাইছিল বুলি প্ৰবাদ আছে। আৰু এয়া চাওক, আমি আহি পালোহি বৰভেটি নামঘৰ। আৰু এইখনেই হৈছে নামঘৰৰ মূল গেটখন। ইয়াতে আমি বাইকখন ৰখাই চাকি বন্তি লৈ ল'লোঁ। আজি যিহেতু দেওবাৰ, সেইবাবে নামঘৰত ভক্তৰ সমাগম হৈছে চাগে। আহক এতিয়া আমি ভিতৰলৈ সোমাওঁ। বৰভেটিত প্ৰতি বছৰে ন লগোৱা উৎসৱ পালন কৰে। ভিতৰৰ পৰিৱেশটো সুন্দৰ, সেউজীয়াই সেউজীয়া। ইয়াতে যথেষ্ট সংখ্যক বকুল ফুলৰ গছ আছে। আজি যিহেতু যথেষ্ট ৰ'দ দিছে, সেইবাবে ব্লকবিলাক গৰম হৈ আছে। এয়া জাপিৰ সদৃশ বাটচ'ৰা। এইভাগেই মূল নামঘৰ ভাগ। বৰভেটিত প্ৰতি বছৰে আঘোণ মাহৰ প্ৰথমটো দেওবাৰত ন লগোৱা উৎসৱ পালন কৰে। এই ন লগোৱা উৎসৱত প্ৰতি বছৰে প্ৰায় 2 পৰা 3 লাখ ভক্তৰ সমাগম হয়। এইভাগেই মূল ভেটি ভাগ।
এই ভেটিভাগ বান্ধিবৰ বাবে প্ৰায় 8,90,000 শিষ্য গোট খাইছিল। ভেটিভাগৰ উচ্চতা প্ৰায় 20 পৰা 25 ফুটমান হ'ব। ইয়াৰ মাটিকালি প্ৰায় 6 বিঘা 3 কোঠা। আমি এবাৰ এই ভেটিভাগৰ প্ৰদক্ষিণ কৰোঁ আহক। ভেটিভাগৰ ওপৰত যথেষ্ট সংখ্যক গছ-গছনি আছে। ইয়াৰ চাৰিওফালে সেউজীয়া পথাৰ আছে। আপোনালোকো আহক মোৰ সৈতে এক পাক ভেটিভাগ ঘূৰি লওঁ। বৰভেটিত নিমখ দান কৰিলে মনৰ কামনা পূৰণ হয় বুলি জনবিশ্বাস আছে। সেইবাবে ভক্তসকলে চাকি বন্তিৰ লগতে নিমখো দান কৰে। আমাৰ ভেটিভাগ প্ৰদক্ষিণ কৰা হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকেও অলপ সময় উলিয়াই বৰভেটি নামঘৰ চাই যাব বুলি আশা ৰাখিলোঁ। এইখনেই হৈছে শ'লমৰা স্বাস্থ্য কেন্দ্ৰ আৰু ইয়াৰ ছাইডতে আমাৰ মাৰ পৰীক্ষা হলটো আছে।